জীৱনত প্ৰত্যেকটো দিনাই আপুনি পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন হ'ব পাৰিব। বিশ্বাস নহয় ন? সঁচাকৈ হ'ব পাৰিব। কেনেকৈ জানে? এখন সপোনৰ দুনীয়া সাজি। এতিয়া সপোনৰ দুনীয়াখননো কেনেকৈ সাজিব পাৰি? আপোনাৰ সপোনৰ দুনীয়াখন আপুনি সাজি ল'ব। আৰু এইখন সজাটো আটাইতকৈ সহজ। তাৰ আগত কৈ লওঁ, আমি সপোনৰ দুনীয়াখন সাজিবনো কিয় লাগে? সপোনৰ দুনীয়াখন থকাটো সকলোৰে বাবে অতি প্ৰয়োজনীয়। কিয় জানে? আমি যে দিনটোৰ ভিতৰত ভাগৰুৱা হওঁ, কিয় ভাগৰুৱা হওঁ বাৰু? আমি ভাগৰুৱা হওঁ আমাৰ একঘেয়ামিৰ বাবে। অৰ্থাৎ আমি যে একে ধৰণৰে কাম ৰাতিপুৱাৰ পৰা ৰাতিলৈ সদায় কৰি থাকোঁ। ৰাতিপুৱা উঠিলোঁ, তাৰপিছত কামত গ'লোঁ, ঘৰত আহিলোঁ, খালোঁ, শুলোঁ। এইখিনি কামেই আমি প্ৰত্যেকেই বেলেগ বেলেগ হ'ব পাৰে, কিন্তু একে ধৰণৰ কাম আমি সদায় কৰি থাকোঁ। আৰু এইটোৱে আমাক ভাগৰুৱা কৰি তোলে। আচলতে যে আমাৰ ভাগৰ লাগে, সেয়া আমাৰ শাৰীৰিক ভাগৰ নহয়। আমাৰ শাৰীৰিক ভাগৰে আমাক যিমান বিৰক্ত কৰিব, তাতকৈ বেছি কৰে আমাক মানসিক ভাগৰে। আৰু এই মানসিক ভাগৰৰ পৰা আঁতৰি থাকিবলৈ আমাক দৰকাৰ হয় এখন সপোনৰ দুনীয়াৰ। এই সপোনৰ দুনীয়াখন সজাবলৈ দিনটোৰ ভিতৰত আমাক মাথো কিছু সময় লাগে, যিখিনি সময় আমাৰ একান্ত ব্যক্তিগত। দিনটোৰ ভিতৰত এনেকুৱা এটা সময় উলিয়াওক, যিটো সময়ত আপুনি আপোনাৰ সপোনৰ দুনীয়াখনত সোমাই যাব পাৰে। সকলোতকৈ ভাল লগা কথাটো কি জানে? এই সপোনৰ দুনীয়াখনত সকলো কথা আপোনাৰ মতে চলে। গোটেই কাহিনী আপোনাৰ হয়, চৰিত্ৰবিলাকো আপোনাৰ হয়। আপুনি কেৱল ভাবিব সকলো যেন আপোনাৰ মতে হৈছে। আপোনাৰ সপোনৰ দুনীয়াখনত আপুনি সোমাই যাবলৈ আপোনাক এক্সট্ৰা টাইম নালাগে। এই যে আপুনি আপোনাৰ কৰ্তব্যস্থলীত সদায় গৈ আছে, আপুনি গাড়ীখনত গৈ আছে, গাড়ীখনত গৈ থাকোঁতে আপুনি যিখিনি সময় বাছৰ ছিটত অথবা আপোনাৰ নিজৰ গাড়ীখনত বহি গৈ আছে, তেতিয়া আপুনি ভাবক সেই সপোনৰ দুনীয়াখনৰ কথা। আপুনি সোমাই যাওক নিজৰ এখন পৃথিৱীত, য'ত সকলোবোৰ কাহিনী আপোনাৰ মতে হৈছে। ভাবক এনেকুৱা এটা কাহিনী, যিটো কাহিনী আপুনি বিৰাট সুখ পাইছে, যিটো কাহিনীত আপুনি হিৰ'ইন, যিটো কাহিনীত পৃথিৱীখন আপোনাৰ মতে চলিছে। আৰু চাব, এই সময়খিনিয়ে, এই ভবা সময়খিনিয়ে আপোনাৰ মনত এটা বহুত শান্তি আনিছে, যিটো শান্তি আপুনি ভাষাৰে বুজাব নোৱাৰিব। সেই সময়খিনিত আপোনাৰ লাগিব সকলোবোৰ যেন সকলো ফালেই যেন শান্তি বিৰাজমান, সকলো ফালেই যেন কেৱল সুখ আছে। আপোনাৰ মুখত নিজে নিজে এটা হাঁহি ফুটি উঠিব। আৰু আপুনি চাব, যেতিয়া আপুনি সপোনৰ দুনীয়াখনৰ পৰা ওলাই আহিব, তেতিয়াও আপোনাৰ মনত সেই শান্তিটো ৰৈ যাব। গতিকে দিনটোৰ কিছু সময় হ'লেও আপুনি আপোনাৰ সপোনৰ দুনীয়াখনত কটাওক। যেতিয়াই নহওক, ঘৰত যদি পাৰে ঘৰত কৰক, অফিচত যদি পাৰিছে অফিচত কৰক, গাড়ীত যদি পাৰিছে গাড়ীত কৰক। সপোনৰ দুনীয়াখনত সোমাবলৈ আপোনাক লাগে মাথো কিছু সময়। আৰু আপুনি সজাওক আপোনাৰ সপোনৰ দুনীয়া। চাব, এই যে দিনটোৰ আমাৰ ভাগৰুৱা, আমি যে দিনটোত ভাগৰুৱা হৈ পৰোঁ, খং উঠে আমাৰ, সকলোবোৰ যেন লাহে লাহে আপোনাৰ পৰা আঁতৰি যাব। আৰু মই ভিডিঅ'টোত প্ৰথমে কোৱাৰ দৰে প্ৰতিদিনাই আপুনি হৈ পৰিব কিছু সময়ৰ বাবে পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তিজন, পৃথিৱীৰ আটাইতকৈ শান্তিত থকা ব্যক্তিজন।